নমস্কাৰ, আটাইকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছো। আজি কেইখনমান পিয়ৰ টছৰ সিঙ্গেল মেখেলা দেখুৱাম। এইখন আহিব মেখেলাখন পিয়ৰ টছৰ সিঙ্গেল মেখেলা 1 টকা ৰেড এনেকুৱা ফুলত আহিব। এই মেখেলাখন পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু এখন দেখুৱাম, এইখন হৈছে মেৰুন কালাৰত আহিব। এইখনত হেভিকৈ কাম কৰা থাকিব মেখেলাখনত, এনেকুৱাকৈ আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব মেখেলাখনত। পিয়ৰ টছৰ সিঙ্গেল মেখেলা হয়, পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু এখন দেখুৱাইছো ৰেডত আহিব, ইয়াৰো হেভিকৈ কাম কৰা থাকিব, এনেকুৱাকৈ ৰেড বুটাত থাকিব। এই মেখেলাখনো পছন্দৰ ভিতৰত পৰিলে যোগাযোগ কৰিব। নেক্সট আৰু এখন দেখুৱাম গছ বুটাত। এই মেখেলাখন এনেকুৱাকৈ হেভিকৈ কাম কৰা থাকিব আৰু গছ বুটাত থাকিব। এই মেখেলাখনো পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু এখন দেখুৱাইছো, এইখনো আহিব ৰেডত 1 টকা ফুলৰ। যদি এনেকুৱা 1 টকা ফুলত বিচাৰিছে আপোনালোকে পিয়ৰ টছৰ মেখেলা, তেতিয়াহ'লে ল'ব পাৰিব। এইখন থাকিব ৰেডত কাম কৰা, গোটেই এইখনো হেভিকৈ থাকিব আৰু য়েলো মিনা কৰা থাকিব। এই মেখেলাখনো পছন্দৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব। এইখন আহিব, এইখনো ৰেডতে আহিব, যেহেতু ৰঙালী বিহুত বেছিকৈ ৰঙায়ে বিচৰা হয়, তাৰ কাৰণে ৰঙাৰ কালেকশ্যন বহুতখিনি আছে। মেখেলা পিয়ৰ টছৰ সিঙ্গেল মেখেলা যদি আপোনালোকে এনেকুৱা বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।